গৌতম বুদ্ধ এদিনাখন আবেলি পৰত এজোপা গছৰ তলত বহি আছিলে। তাৰ পিছত তেখেতৰ এজন শিষ্য খঙত তেখেতৰ ওচৰত আহে আৰু কয়, গুৰুদেৱ, ৰবীন্দ্ৰ নামৰ জমিদাৰজনে মোক আজি অপমান কৰিছে। আপুনি অনতিপলমে মোৰ লগত বলক, তেওঁক তেওঁৰ মূৰ্খতাৰ শিক্ষা দিব লাগিব। তাৰ পিছত মহাত্মা বুদ্ধ হাঁহি মুখেৰে কয়, শুনা প্ৰিয়, তুমি এজন বৌদ্ধ, এজন সৎ বুদ্ধৰ অপমান কৰাৰ শক্তি কাৰো নাই। তুমি কথাটো পাহৰিব চেষ্টা কৰা। যেতিয়া পাহৰি যাবা তেতিয়ানো অপমান ক'ত থাকিব। তাৰ পিছত শিষ্যজনে কয়, কিন্তু গুৰুদেৱ, তেওঁ আপোনাৰো প্ৰতি বেয়া কথা কৈছে। আপুনি যাব লাগিব। আপোনাক দেখিয়ে তেওঁ লজ্জিত হ'ব আৰু তেওঁৰ ভুলৰ বাবে ক্ষমা খুজিব। তেতিয়াহে মই সন্তুষ্ট হ'ম। তেতিয়া বুদ্ধদেৱ বুজি পাব ধৰিলে শিষ্যজন আচলতে প্ৰতিশোধ ল'ব বিচাৰিছে। শিষ্যৰ প্ৰতিশোধৰ ভাৱনা প্ৰবল হ'ব ধৰিছে। গতিকে ইয়াক উপদেশ দি একো লাভ নাই, ইয়াক বুজোৱা ব্যৰ্থ হ'ব। তাৰ পিছত মহাত্মা বুদ্ধ অলপ চিন্তা কৰি ক'লে যে ঠিক আছে, মই তোমাৰ লগত নিশ্চয় যাম আৰু তেওঁক বুজাব চেষ্টা কৰিম। তেওঁ তোমাৰ অপমান কেনেকৈ কৰিব পাৰে, কিন্তু এতিয়া নহয়, অহাকালি ৰাতিপুৱা যাম। শিষ্যজন অলপ ভাবি কয়, ঠিক আছে গুৰুদেৱ। তাৰ পিছত দিন শিষ্যজন নিজৰ কামত লাগি যায় আৰু বুদ্ধ নিজৰ ধ্যানত বহে। লাহে লাহে সময় পাৰ হৈ গৈ আছে। বেলি দুপৰ হ'ল। শিষ্যজনে বুদ্ধদেৱক একো নকয়। তাৰ পিছত বুদ্ধদেৱ নিজেই শিষ্যজনৰ ওচৰত যায় আৰু কয়, আজি জমিদাৰজনৰ ঘৰত যোৱা কথা আছিলে, যাবানে? শিষ্যজন কয়, নাযাওঁ গুৰুদেৱ। মই যেতিয়া ঘটনাটোৰ ওপৰত বিচাৰ কৰিলোঁ তেতিয়া মোৰ উপলব্ধি হয় যে ভুলটো কিজানি মোৰেই আছিল। তেওঁৰ তাত যোৱাৰ কোনো প্ৰয়োজন নাই গুৰুদেৱ, ভুল মোৰেই। তাৰ পিছত বুদ্ধদেৱ হাঁহি মুখেৰে কয়, যদি এনেকুৱা কথা তেতিয়াহ'লেতো যাবই লাগিব তেওঁৰ তাত। শিষ্যজন কয়, কিন্তু কিয় গুৰুদেৱ? বুদ্ধদেৱ কয়, তুমি যেতিয়া স্বীকাৰ কৰি লৈছা ভুল তোমাৰেই, তেতিয়াহ'লে সেই ভুলৰ ক্ষমা তুমি নিবিচাৰিবানে? এইটো কাহিনীৰ পৰা এইটোৱে শিক্ষা লাভ কৰিব পাৰি যে যেতিয়া প্ৰথমতে শিষ্যজন বুদ্ধৰ তাত আহে তেতিয়া বুদ্ধদেৱৰ কি উত্তৰ আছিল যে সৎবুদ্ধৰ অপমান কৰাৰ শক্তি কাৰো নাই। ইয়াৰ অৰ্থ হ'ল নিজৰ ওপৰত বিশ্বাস ৰাখক, ভৰসা ৰাখক। আপোনাৰ দৰে পৃথিৱীত কোনো নাই, আৰু আপোনাৰ দৰে যদি কোনো নাই তেতিয়াহ'লে আপোনাক কোনে অপমান কৰিব পাৰিব? যদি কেতিয়াবা আমাৰ মনত ভাৱ হয় যে কোনোবাই মোক অপমান কৰিছে, তেতিয়া অলপ নিজকে সময় দিয়া উচিত আৰু ভালকৈ বিচাৰ কৰি লোৱা উচিত। তেতিয়া আমাৰ মনৰ পৰা প্ৰতিশোধ লোৱাৰ ভাৱনা নিশ্চয় নোহোৱা হৈ পৰিব। যদি আপোনালোকে এনেধৰণৰ মটিভেশ্যনেল কাহিনী শুনিব বিচাৰে তেতিয়াহ'লে এইটো চেনেল নিশ্চয় ছাবস্ক্ৰাইব কৰিব। এইটো চেনেলত এনেধৰণৰ মটিভেশ্যনেল কাহিনী সদায় আপলোড হৈ থাকিব। আপোনাৰ মূল্যৱান সময়ৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ।